হেল্ল' এভৰিৱান, আজি মই বনাইছোঁ ৰঙালাওৰ পাতেৰে মোৱা মাছৰ পিটিকা। চাটৰ ওপৰত গোটেইখিনি মোৰ যি যি দৰকাৰ হয় বস্তু পিটিকাখিনিত মোৰ গোটেইখিনি চাটৰ ওপৰতে আছে। ৰঙালাওটো আলু খুব ধুনীয়াকৈ বগাইছে, পাতকেইটাও ইমান ডাঙৰ ডাঙৰ হৈছে। সেইবাবে ৰঙালাও পাতেৰেই পিটিকাটো খাম বুলি ভাবিলোঁ। ভবামতেই কাম। এইপিনে কচু কেইডালমান হালি গৈছিলে, সেইকেইডালো কাটি ল'লোঁ চাটনি খাম বুলি। তো পিটিকাত দিবলৈ নেমু পাত 3 খিলা কাটি ল'লোঁ। পিটিকাখিনি গোন্ধটো বৰ ধুনীয়া হয় নেমু পাত দিলে, তো সেইবাবে কাটি ল'লোঁ। এইপিনে আদা পাত আছে, আদা পাতো কাটি ল'লোঁ। কাপোৰবোৰ মেলা হৈ আছে দেই, মাইণ্ড নকৰিব। কেইখিলামান আদা পাত কাটি এইপিনে হালধিৰ পাতখিনি কাটি ল'লোঁ। হালধিৰ পাতখিনি বহুত সৰু সৰু হৈ আছে, এবাৰ মানে ডাঙৰ নহ'লে পাতকেইটা। জলকীয়াখিনি শেষেই হৈছে, কেইটামান লাগি আছে, তাৰে 4-5টা পুৰত চাই মানে ছিঙি ল'লোঁ। গোটেইখিনি লৈ এতিয়া তললৈ নামি আহিলোঁ। মোৱা মাছকেইটা দেখিয়ে ভাল লাগিছে, ইমান ফ্ৰেছ একদম। মোৱা মাছকেইটা ভালদৰে বাছি কুচি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লৈ ৰঙালাওৰ পাত, আপোনাৰ আদা পাত, হালধি পাত গোটেইখিনি ভালদৰে ধুই ল'লোঁ। বালিবোৰ লাগি থাকে নহয়, ধুই লৈ এয়া ৰঙালাওৰ পাতত গোটেইখিনি মাছ দি দিলোঁ। তাতে আপোনাৰ আদাৰ পাত, নেমু পাত, হালধিৰ পাত, নহৰু গোটেইখিনি কাটি নিমখ অকণমান, মিঠাতেল অকণমান দি গোটেইখিনি মিক্স কৰি ল'লোঁ। আপুনি পিঁয়াজ অকণমানো দিব পাৰে, কিন্তু মই পিঁয়াজ দিয়া নাই। গোটেইখিনি ধুনীয়াকৈ বান্ধি ল'ম। এইপিনে গেছৰ চুলাত মই ম'ম' বাচনত কণী 2টা, আলু বইল কৰিছোঁ। তাৰ ভাপতে মই মাছখিনি সিজাম। এইখিনি হোৱা মানে টিকলাও আহি পাইছে স্কুলৰ পৰা, এটা কল গাখীৰৰ জুচ এগিলাচ বনাই দিছোঁ। এই জুচখিনি খোৱা মানে পেটটো ঠাণ্ডা হৈ থাকিব, তেতিয়ালৈকে মোৰ ভাত আঞ্জা ৰেডি হৈ যাব। মাছখিনি টোটেল 15 মিনিটৰ পিছত মই চাইছোঁ সিজি গৈছে, কণী আলু বইল হৈ গৈছে মোৰ। এতিয়া গোটেইখিনি খুলিম, ইমান ধুনীয়া গোন্ধাইছে, মানে হালধি পাতৰ গোন্ধটো বেছিকৈ ওলাইছে, মলমলাই গৈছে। এতিয়া পিটিকি ভাত সাজ মাৰি ল'লোঁ। ভাতত আছিলে মোৰ বইল দালি, মেচকা টেঙাৰে বইল কৰিছিলোঁ, আৰু আপোনাৰ কচু যে আনিছিলোঁ তাৰে চাটনি, আৰু কোমোৰা ভাজি। কোমোৰাটো মোৰ চাদৰ ওপৰৰ পৰা ছিঙি লৈ আহিছিলোঁ, তাৰে একফাল ভাজিলোঁ। আজি দুপৰীয়া এয়াই মই জুতিৰে খালোঁ আৰু এসাঁজ ধুনীয়া।